Hello everyone, welcome to Newry. आज আমি ক্রোশের গোটে বেসিক স্টিচেস কেইটা শিকিম। তার কারণে উল লব লাগে 4 প্লাই উল আর একটু ক্রোশে হুক 3 mm ক্রোশে হুক। ফর স্লিপিং নট এটা বনাব লাগে। সিম্পল গাঠি এনেকে গাঠি ক্রোশে স্টিচ বা ক্রোশা সিলাইটো হৈছে চেইন স্টিচৰ বাবে এনেকে সিধাকে উল আৰু হুকটো আৰু এনেকে হুকটো উলত এনেকৈ মেৰাই লৈ এই কাঠিটোৰ ভিতৰেৰে টানি আনিব লাগে। ভিতৰেৰে এইটো এটা চেইন হৈ গ'ল। আকৌ সেম এনেকৈ উলটো এনেকৈ মেৰাই ভিতৰেৰে এনেকৈ টানি আনিব লাগে। এইটো দুটা চেইন হৈছে। সেম উলটো এনেকৈ উলত হুকটো এনেকৈ উলৰ ওপৰত দি উঠি এনেকৈ এটা পাক মেৰাই উঠি ওপৰত এই জোঙা অংশখিনিৰে উলটো এনেকৈ টানি আনিব লাগে গাঁঠিটোৰ ভিতৰেৰে চেইনটোৰ ভিতৰেৰে। এইটো চেইন ষ্টিচ। এনেকৈ এতিয়া মই 20টামান চেইন ষ্টিচ বনাই আছোঁ। এনেকৈ চাব পাৰে। এইটো চেইন ষ্টিচ মই এটা কৰি থকা নাই কেইটা হয় গোটেইকেইটা সিংগল ক্রোশে ডাবল ক্রোশে ট্ৰিপল ক্রোশে এটাই কৰিম। সেইকাৰণে অকণমান গেপ নিচিনাকৈ মই ঢিলাকৈ কৰিছোঁ। নহ'লে আপোনালোকে এনেকৈ টাইটকৈ কৰিব পাৰে। অকণমান ঢিলাকৈ কৰিছোঁ যাতে শিকোৱাত বুজোৱাত অলপ ইজি হয়। এতিয়া আমি ফাৰ্ষ্ট সিংগল ক্রোশে কৰিম। সিংগল ক্রোশেৰ বাবে এনেকৈ যিকোনো চেইন এটাৰ ভিতৰত এনেকৈ সোমাই দিয়া হুকটো, তাৰপিছত চেইনত যেনেকৈ বনাইছিলোঁ উলটোত এনেকৈ মেৰাই আনি টানি আনিব। দুটা লুপ থাকিব হুকটোত। এতিয়া উলটো আকৌ এবাৰ মেৰাই এই দুটা লুপৰ ভিতৰেৰে টানি আনিব লাগে। মই আকৌ এবাৰ দেখাইছোঁ। এইটো গেপ নহয়, এইটো যোনটো ডাঙৰ গেপটো আছে এইটো নহয়। এইটোত আমি ফাৰ্ষ্ট ছিংগল ক্ৰছটো কৰিলোঁ। ছেকেণ্ড চেইন এইটো হয়। এই ছেকেণ্ড চেইনটোত আমি এনেকৈ সোমাই দিছোঁ। সোমাই উলটো এনেকৈ টানি আনিব লাগে চেইনটোৰ ভিতৰেৰে। টানি অনাৰ পিছত দুটা লুপ থাকিব। লুপ দুটা এইটো উলটো টানি লুপ দুটাৰ ভিতৰেৰে টানি আনিব লাগিব। এয়া আৰু এবাৰ দেখাইছোঁ মই। মেৰাব নালাগে, চৰি। নেক্সট চেইনটোত এনেকৈ সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত এতিয়া লুপ হোৱা নাই, এইটো সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত এই উলটো এনেকৈ চেইনৰ ভিতৰে টানি আনিব লাগে। টানি অনাৰ পিছত দুটা লুপ থাকিব। তাৰপিছত আকৌ এবাৰ টানি আনি দুটাৰ ভিতৰেৰে ওলাই দিব লাগে। এইটো হৈছে ছিংগল ক্ৰছে। এতিয়া আমি ডাবল ক্ৰছে শিকিম। ডাবল ক্ৰছে নহয়, হাফ ডাবল ক্ৰছে আগত শিকিম। হাফ ডাবল ক্ৰছৰ বাবে আগত এনেকৈ মেৰাই ল'ব লাগিব উলটো এবাৰ। মেৰাই লৈ চেইনৰ ভিতৰত এনেকৈ সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত আকৌ এবাৰ মেৰাই কেনে টানি আনিলোঁ। টানি অনাৰ পিছত তিনিটা থাকিব লুপ। আগৰবাৰ দুটা আছিল, এতিয়া তিনিটা হ'ল। এতিয়া উলখিনি আকৌ এবাৰ মেৰাই লৈ এই তিনিটা লুপৰ ভিতৰেৰে টানি আনিব লাগিব। এইটো হৈছে হাফ ডাবল ক্ৰছে। আকৌ এবাৰ দেখাইছোঁ। এনেকৈ মেৰাই চেইনৰ ভিতৰত সোমাব লাগিব। সোমোৱাৰ পিছত আকৌ এবাৰ মেৰাই চেইনটোৰ ভিতৰেৰে টানি আনিব লাগিব। টানি অনাৰ পিছত এইখিনি উলটো আকৌ এবাৰ মেৰাই তিনিটাৰে ওলাই দিব লাগিব। আকৌ এবাৰ দেখাইছোঁ মই। এনেকৈ মেৰাই লৈ চেইনৰ ভিতৰত সোমাব লাগে। সোমাই উঠি উলখিনি এনেকৈ টানি আনিব লাগে হুকৰ হেল্পেৰে। তাৰপিছত তিনিটা লুপ থাকিব। আকৌ উলখিনি এনেকৈ হুকৰ সহায়ত টানি আনি তিনিটাৰ ভিতৰতে একেলগে টানি আনিব লাগিব। চৰি, মই আকৌ এবাৰ কৰিছোঁ। এইটো সোমালোঁ। সোমাই এনেকৈ টানি আনিলোঁ। তিনিটা হ'ল। তাৰপিছত এয়া উলটো এনেকৈ ভিতৰেৰে টানি আনিব লাগিব। এইটো হৈছে হাফ ডাবল ক্ৰছে। এতিয়া আমি ডাবল ক্ৰছে কৰিম। সেম একে এনেকৈ উলটো মেৰাই লৈ চেইনৰ ভিতৰত সোমাই দিয়ক। টানি আনক। টানি অনাৰ পিছত তিনিটা থাকিব, কিন্তু দুটাকৈ ওলাব লাগিব। উলটো ওলাই আমি প্ৰথম দুটাৰে ওলালোঁ, আকৌ দুটা থাকিব, আকৌ এই দুটা ওলাই দিলোঁ। এইটো হৈছে হাফ ডাবল
ক্ৰোচে আকৌ এবাৰ দেখাইছোঁ এনেকৈ ঊলটো মেৰাওক চেইনৰ ভিতৰত সোমাই দিয়ক এনেকৈ টানি আনক টানি অনাৰ পিছত তিনিটা থাকিব আকৌ ঊলটো এনেকৈ মেৰাই লৈ টানি আনিব লাগে দুটাৰ ভিতৰেৰে টানি আনিব লাগে দুটা ৰৈ যায় আকৌ এবাৰ ঊলটো মেৰাই লৈ দুটাৰ ভিতৰৰ পৰা টানি আনিব লাগে এটা হাফ ডাবল ক্ৰোচে আৰু এবাৰ দেখাইছোঁ মই মেৰাই উঠি চেইনৰ ভিতৰত সোমোৱাৰ পিছত এনেকৈ টানি আনিলে তিনিটা থাকে আকৌ ঊলৰ সহায়ত দুটাৰ ভিতৰেৰে টানি আনিব লাগে দুটা ৰৈ যায় আকৌ ঊলটো এনেকৈ টানি আনি এইটো হাফ ডাবল ক্ৰোচে হৈ গ'ল এতিয়া আমি ট্ৰেবল এইটো শেষৰ চিলাইটো হৈছে ট্ৰেবল চবতকৈ ডাঙৰ ষ্টিচ এইটো সেইকাৰণে এবাৰ মেৰাইছে আৰু দুবাৰ মেৰাব লাগে তিনিটা আছে চাওকচোন এই তিনিটা 1 2 3 তাৰপিছত এইটো এনেকৈ আমি নেক্সট চেইনত সোমাই দিব লাগে আপোনালোকে ধৰি ল'ব পাৰে এনেকৈ সোমাই দিছোঁ সোমাই দিয়াৰ পিছত আকৌ চেইন হুকটোৰে এই ঊলখিনি এনেকৈ টানি আনিম চেইনটোৰ ভিতৰেৰে এতিয়া 4টা আছে আগৰ পৰা 2টা আছিল এতিয়া 4টা আছে দুটাকৈ ওলাম এইখিনি ঊলটো টানি আনিছোঁ দুটাৰ ভিতৰেৰে আগত 3টা ৰ'ল আকৌ দুটাৰ ভিতৰেৰে টানি আনিছোঁ 3টা ৰ'ল 2টা ৰ'ল আকৌ দুটাৰ ভিতৰে টানি আনিছোঁ 3বাৰ এনেকৈ আনি যাব দেখিছে ট্ৰেবল ক্ৰোচে এবাৰ দুবাৰ 3টা লুপ আছে এতিয়া এইটো এনেকৈ ধৰি নেক্সট চেইনটোত সোমাই দিছোঁ সোমাই আৰু এটা লুপ টানি আনিছোঁ 4টা হৈ গ'ল 1 2 3 4 দুটাকৈ ওলাই আনিম ঊলটো টানি প্ৰথম দুটাৰে টানি ওলাই আনিছোঁ আকৌ এবাৰ ঊলটো টানি নেক্সট দুটাৰে টানি ওলাই আনিছোঁ আকৌ ঊলটো মেৰাই উঠি শেষৰ দুটাৰে এনেকৈ আনিছোঁ ট্ৰেবল ক্ৰোচে আৰু এবাৰ লাষ্টৰ বাৰ শিকাইছোঁ মই এইটো এনেকৈ এবাৰ দুবাৰ 3টা হ'ল মিলাই চেইনৰ ভিতৰত সোমাব লাগে আৰু এটা লুপ এনেকৈ টানি লৈ আহিব লাগে 4টা হৈ যায় এয়া 4টা হৈছে দুটাকৈ ওলাব লাগে প্ৰথম দুটা এয়া তাৰপিছত নেক্সট দুটা টানি আনিলোঁ শেষৰ দুটা ৰৈ যায় এয়া এইটো হৈছে ট্ৰেবল ক্ৰোচে এতিয়া বেছিক গোটেইকেইটা ষ্টিচেছ মই শিকাইছোঁৱে চাব পাৰে এইকেইটা চেইন আপুনি ভালকৈ চাব পাৰে ইয়াত চেইন এইবিলাক হৈছে চেইন 1 2 3 4 5 6 8 8 9 10 11 এইকেইটা হৈছে চেইন ওপৰৰকেইটা আৰু প্ৰথম এই চিলাইকেইটা হৈছে ছিংগল ক্ৰোচে একদম সৰুকৈ থকা সেইকেইটা ছিংগল ক্ৰোচে তাৰপিছত এইকেইটা হাফ ডাবল ক্ৰোচে এইকেইটা ডাবল ক্ৰোচে আৰু এইকেইটা হৈছে ট্ৰিপল ক্ৰোচে এনেকৈ হাইটটো এনেকৈ বহলটো বাঢ়ি আহে ট্ৰিপলত চবতকৈ বেছি বহল আৰু ছিংগল ক্ৰোচেট চবতকৈ সৰু এইকেইটাই হৈছে বেছিক ষ্টিচেছ এইকেইটা আপোনালোকে এটাকৈও চাব পাৰে মোৰ আগৰ ভিডিঅ'জকেইটাত এটাকৈ দিয়া আছে ভালকৈ বুজি পাব আৰু এতিয়া আমি বেছিক ষ্টিচেছখিনি শিকা হৈ গ'ল আৰু কেইটামান ষ্টিচ আছে সেইকেইটা এডভান্স লেভেল বা ওপৰত কিছুমানত লগা হয় ইমান জৰুৰী নহয় বাবে মই শিকোৱা নাই এইকেইটাই বেছিক মেইন ষ্টিচ হয় এইকেইটা শিকিলে আপোনালোকে প্ৰজেক্টছ বনাব পাৰিব মানে ক্ৰোচেৰ সহায়ত এনেকৈ গাজৰা বা কি চেইন চুৱেটাৰ টেবল ক্লথ যি নহওক এইবোৰ ষ্টিচেছেৰে বনাব পাৰি আৰু এটা দুটা যোনকেইটা এডভান্স আছে সেইটো মই লাগে আপোনালোকে যদি বিচাৰে মই পিছত ভিডিঅ'ছ আপলোড কৰিম থেংক ইউ গোটেই ভিডিঅ'টো চোৱাৰ বাবে আৰু ছাবস্ক্ৰাইব কৰিব নিউজ চেনেলটোলৈ নেক্সট ভিডিঅ'ত লগ পাম